उदालगुरिनि मडेल देहा फाहामसालियाव सिटि स्केन खालामग्रा डाक्टार नागिरनानै मोनाखै दिपेन बर'आ। सिटि स्केन खालामजानो 10 सा डाक्टारनि गेजेराव सासेबो नागिरनानै मोनाखै आबसुनि आफादगिरि दिपेन बर' बिथाङा। उदालगुरिनि 200 बेडेड सिभिल मडेल देहा फाहामसालियाव डाक्टार गैया। उदालगुरिनि मडेल सिभिल देहा फाहामसालियाव गावनो सिटि स्केन खालामजानो फैनानै 10 रांनि मुं लिरजानायनि उनाव सिटि स्केन खालामजानो थाखाय डाक्टार नागिरनानै मोननो हायाखै आबसुनि आफादगिरि दिपेन बर'आ। बे बेलायाव दिपेन बर'आ मा बुंदों फोरमानजों लोगोसे खोनासंनानै लानि। আজি মই নিজৰ সিটি স্কেনৰ কাৰণে যেহেতু চৰকাৰে প্ৰতিটো সিভিল হস্পিটাল মডেল হস্পিটালত সিটি স্কেনৰ সুবিধা কৰি দিছে, মই নিজে সিটি স্কেনৰ কাৰণে ইয়াতে আহিছিলোঁ। 1:15 মই ইয়াত উপস্থিত হৈছোঁ আৰু মই জনাত মই সুধি পেলাই গম পাইছোঁ যে 2টা বজালৈকে OPD ডক্টৰ থাকিব লাগে। তো ইয়াত 8-10জন OPD ডক্টৰ আছে যোনটো আমাৰ ইনফৰমেশ্যন, কিন্তু ইয়াত আহি উপস্থিত হৈছোঁ যে সিটি স্কেন কৰিবলৈ 10 টকা দি ইয়াত ৰেজিষ্টাৰ কৰা হৈছে। তাৰপিছত ডক্টৰত এটা লিখি দিব লাগে যে সিটি স্কেন কৰিব। তো সিটি স্কেন কৰিবৰ কাৰণে কোনো এজন ডক্টৰ মই বিচাৰি পোৱা নাই। আৰু আচৰিত হ'লোঁ যে ওদালগুৰিৰ মাজমজিয়াত 200 বেডেড মডেল হস্পিটেলত আজি মেডিচিন ডক্টৰ, গাইনকলজি ডক্টৰ, ENT ডক্টৰ বা আন যিবিলাক ডক্টৰ আছে ইয়াত সকলো ডক্টৰ ইয়াত দিয়া হৈছে। যদিও শ্বৰ্টেজ আছে কিন্তু যিখিনি লাগে ইয়াত ডক্টৰবিলাক আছে, কিন্তু 1:30 বজাত বা 1:15 যদি ডক্টৰ নাথাকে তো সাধাৰণ ৰাইজৰ কি অৱস্থা হ'ব। আৰু ৰাতিপুৱা ভাগত আমি গম পাইছোঁ বিভিন্ন মানুহে আমাক অভিযোগ দিছে যে মানে ছাৰ আপুনি আহি আমাক মানে ভাল কৰিলে যে ইয়াত মানে ৰাতিপুৱা ভাগত সময়মতে ডক্টৰ আহি নাপায়। খাটি খোৱা দৰিদ্ৰ শ্ৰেণীৰ লোক, দিন হাজিৰা কৰা লোক ইয়াত বিভিন্ন বেমাৰ আজাৰক লৈ পেলাই চিকিৎসা কৰিবলৈ আহে। যেহেতু বিনামূলীয়া চিকিৎসা হয় বা কম মানে পইচাত ইয়াত চিকিৎসা প্ৰদান কৰা হয়, কিন্তু এই 200খন হস্পিটেলত আজি চিকিৎসাৰ নামত মানে ডক্টৰে ইয়াত উপস্থিত হোৱা নাই সময়মতে। মই অসম চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া, স্বাস্থ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম, BTR মুৰব্বী প্ৰমোদ বড়ো ডাঙৰীয়া, ডেপুটি চিফ গোবিন্দ বসুমতাৰী ডাঙৰীয়া, ইয়াৰ স্থানীয় MLAও হয় তেওঁ, মই আহ্বান জনাম। ওদালগুৰি DC এই হস্পিটেলখন ছ'চাইটিৰ চেয়াৰমেন হয়, তেখেতক মই আহ্বান জনাইছোঁ যে আপোনালোকে ইয়াৰ কাৰণে বিহিত ব্যৱস্থা লওক। সময়মতে ডক্টৰ উপস্থিত হ'ব লাগিব, সময়মতে নাৰ্ছ উপস্থিত হ'ব লাগিব, বাকী টেকনিচিয়ানখিনিও সময়মতে উপস্থিত হ'ব লাগিব। আৰু লগতে আমাৰ ৰাইজে, আমাৰ সকলো শ্ৰেণীৰ ৰাইজে ইয়াত বিনামূলীয়া চিকিৎসাৰ কাৰণে চৰকাৰে যিখিনি সেৱা আগবঢ়াইছে সকলো সেৱা তেওঁলোকে ইয়াত পোৱাৰ মানে উপলব্ধ ইয়াত ব্যৱস্থা কৰিব লাগিব। আৰু তেওঁলোকক ইয়াত নিয়োজিত কৰা হৈছে। ইয়াত ইমাৰ্জেঞ্চি ডক্টৰো সময়মতে আহি পোৱা নাই। ইমাৰ্জেঞ্চি ডক্টৰ বিচাৰি 2 পাক মাৰিহে সদশেষত ইমাৰ্জেঞ্চি ডক্টৰ বিচাৰি পাইছোঁ। তো আচৰিত ধৰণৰ কথা। মই সিটি স্কেন কৰিব লৈছোঁ, কিন্তু ইমাৰ্জেঞ্চি ডক্টৰ ENTৰ হয়, তেখেতে মোক লিখি দিব লগা হৈছে। তো ইয়াৰ কাৰণে আমাৰ অঞ্চল যদি উন্নত হ'ব লাগে, স্বাস্থ্য ক্ষেত্ৰত আমি যদি শক্তিশালী হ'ব লাগে, আমাৰ স্বাস্থ্য যদি আমি ঠিকে ৰাখিব লাগিব, ডক্টৰে চিকিৎসা কৰিব লাগিব, চিকিৎসা প্ৰদান কৰিব লাগিব। যদি তেওঁলোকে প্ৰাইভেটত কৰাটোৱে বেছি যদি ইম্পৰ্টেঞ্চ দিয়ে, তেতিয়াহ'লে ৰাইজে চৰকাৰে দিয়া এই সুবিধাটো নাপাব, ৰাইজে ইয়াৰ পৰা বঞ্চিত হ'ব। তো তেওঁলোকে প্ৰাইভেট প্ৰেক্টিছ কৰে বুলি বহুতে অভিযোগ দিছে। ইয়াত মানে হস্পিটেলৰ সময়ত ডিউৰিং দ্য হস্পিটেল টাইম দে আৰ এংগেজ ইন প্ৰাইভেট প্ৰেক্টিছ। প্ৰাইভেট প্ৰেক্টিছ কৰা অভিযোগ অসমৰ বিভিন্ন প্ৰান্তত আছে, আৰু ইয়াতো আমি গম পাইছোঁ যে ওদালগুৰিতো প্ৰাইভেট প্ৰেক্টিছ কৰে। তো হস্পিটেল ডিউটিৰ সময় সামৰি পেলাই যিবিলাক সময় বাচি থাকিব তাত প্ৰাইভেট মানে প্ৰেক্টিছ কৰাত আমাৰ ক'ব লগা একো নাই। কিন্তু হস্পিটেলৰ সময়ৰ যি 9টা বজাৰ পৰা 2টা বজালৈকে যি সময় বান্ধি দিয়া হৈছে বা ইমাৰ্জেঞ্চি ডিউটিত যাক দিয়া হৈছে, আমি ইয়াতে গম পাইছোঁ যে এসপ্তাহত এবাৰ ইমাৰ্জেঞ্চি ডিউটি থাকে এজন ডক্টৰৰ। সেই ইমাৰ্জেঞ্চি ডিউটিৰ সময়তহে তেওঁলোকে ইয়াত উপস্থিত হয়, আৰু আন সময়ত তেওঁলোকে মানে সময়মতে উপস্থিত নহয়। তো টাইমটো পালন নকৰে।
নাই অ' পি ডি টাইম পালেতো ময়ে পালোঁ হয় না, মইতো পোৱা নাই। তো 1:15 বজাত মই অ' পি ডিত 4 পাক ঘূৰিছোঁ। ইয়াত মানে গোল চক্কৰ আছে, তো তাত 4-5জন ডক্টৰ থাকিব লাগে, এটাও অ' পি ডি ডক্টৰ নাই। পিছত 2 পাক ঘূৰি পেলাই আকৌ বেলেগ পিনিহে ইমাৰ্জেঞ্চি ডক্টৰ মই বিচাৰি পাইছোঁ। তো ইয়াৰ কাৰণে সেইটো লৈ আমি মানে কঠোৰ মই নিন্দা কৰিছোঁ। আৰু নিখিল বড়ো ছাত্ৰ সন্থা, আমাৰ আঞ্চলিক কমিটি, জিলা কমিটি সেই হস্পিটেলখন যত্ন ল'বৰ কাৰণে, সেই হস্পিটেলত সময়মতে ডক্টৰ আহিবৰ কাৰণে যিখিনি প্ৰক্ৰিয়া কৰিব লাগে, আমি চৰকাৰকতো আহ্বান জনাইছোঁৱেই। আমাৰ কৰ্তব্যখিনিও আমি কাম কৰিম, যাতে ৰাইজে বিনামূলীয়া স্বাস্থ্য সেৱা তেওঁলোকে সময়মতে উপযুক্ত স্বাস্থ্য সেৱা তেওঁলোকে পাবলৈ সক্ষম হয় আৰু ইয়াত চিকিৎসাৰ মানে যিখিনি সেৱা আছে এইটো পাবলৈ সক্ষম হয়, তাৰ কাৰণে আমি কাম কৰি যাম। ধন্যবাদ। যিহেতুকে এইখন হস্পিটেলত এগৰাকী ছুপাৰিণ্টেণ্ডেণ্ট আছে, অধ্যক্ষ আছে, অধ্যক্ষ থকাৰ স্বত্বেও এখন এনেকুৱা হস্পিটেলত ডক্টৰ নাথাকে, কি ক'ব? মই গম পাইছোঁ ধ্ৰুৱ ৰঞ্জন দে তেখেতে ইয়াত উপস্থিত নাছিল। অলপ সময় আগত তেওঁ ওলাই গৈছে বুলি মানে আমি গম পাইছোঁ। পিছত তেখেতক টেলিফোনত আমি প্ৰশ্ন কৰিছোঁ যে আপুনি ক'লৈ গৈছে, কিয় উপস্থিত নাই আৰু আন ডক্টৰবিলাক কিয় উপস্থিত নাই। ছুপাৰিণ্টেণ্ডেণ্ট কিবা অফিচিয়েল কামত হঠাৎকৈ ওলাই যাব পাৰে, এইটো ডাঙৰ কথা নহয়, কিন্তু আন ডক্টৰবিলাকতো উপস্থিত থাকিব লাগে। কিন্তু ইয়াত ছুপাৰিণ্টেণ্ডেণ্টো নাই, আন ডক্টৰো নাই। তো এইটো হস্পিটেল নাই, এইটো মানে কিবা বেলেগ অনুষ্ঠান যে ইয়াত হস্পিটেল মানে কি ডক্টৰ থাকিবই লাগিব আৰু ডক্টৰ ৰাইজক চিকিৎসা কৰিব লাগিব, সেৱা আগবঢ়াব লাগিব, তেতিয়াহে হস্পিটেলৰ আচল যি মূল উদ্দেশ্য এইটো সাৰ্থক হ'ব আৰু চৰকাৰখনে যিখিনি সেৱা আগবঢ়াব বিচাৰিছে ৰাইজে সেই সেৱাখিনি মানে তেওঁলোকে পাবলৈ সক্ষম হ'ব। তো ইয়াৰ কাৰণে এইটো আজিৰ যি ঘটনা, সেই ঘটনাটো অতিকৈ নিন্দনীয় আৰু সদায় সদায় এইটোৱে চলি আছে বুলি কৈছে। আৰু মই অহাৰ কাৰণে আজি গম পালোঁ আন ৰাইজে এইটো ক'বলৈ সাহস নাই, তেওঁলোকে মাত মাতিবলৈ মানে তেওঁলোকৰ সাহস নাই আৰু তেওঁলোকৰ মাত চৰকাৰী পক্ষলৈ গৈ নাপায় বা DC মহোদয়লৈ গৈ নাপায়। তো ইয়াত DCৰো দায়িত্ব আছে আৰু DC এজনে ইয়াত মানে 50 মিটাৰ দূৰত থাকে, তেওঁ সেইটো কোনোবা ADC কোনোবা SDO পঠায় সেই হস্পিটেলখন ভালকৈ চলি আছে নে নাই। প্ৰধানমন্ত্ৰী ডাঙৰীয়াই বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিখিনি ৰাইজৰ সেৱাৰ আগবঢ়োৱা কথা কৈছে, সেই কথাটো সাৰ্থক ইয়াতে মুঠেই হোৱা নাই। মই ইয়াৰ কাৰণে হস্পিটেল কৰ্তৃপক্ষ, ইয়াৰ ডক্টৰ সকলোকে আহ্বান জনাম যে আপোনালোকে সময়মতে ডিউটি কৰক, সময়মতে চিকিৎসা আগবঢ়াওক আৰু ৰাইজৰ সেৱা আগবঢ়োৱাত আপোনালোকে অকণো যাতে কৃপণালি নকৰে, তাৰ কাৰণে আপোনালোকে দায়িত্ব মানে সহকাৰে কাম কৰক। ধন্যবাদ।